গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা বাজে 10:30। ৰাতিপুৱাৰ পৰা একো ভিডিঅ' কৰা নহ'ল, বহুত দেৰি কৰি উঠা হৈছে যিহেতু বৰষুণ পৰি আছে কেইদিন ধৰি। ৰাতিপুৱা পূৰা বৰষুণ, ৰাতিটো তুফানে হৈছিল, সেইকাৰণে মই দেৰি কৰি উঠিছোঁ। উঠি কি খালোঁ, চেৱৈ বনাইছিল আজি, চেৱৈ খালোঁ। চেৱৈ খাই অলপ গল্প কৰি মুনি গুচি আহা, জোক আছে গুচি আহা। এতিয়া মানে কোনো চব্জি নাই, কি বনাব আজি। আব্বাটো দেৰি কৰি চবেই উঠিছোঁ, আব্বাটো সোনকালে স্কুলত গুচি গ'ল, কোনো চব্জি কিনি দিব পৰা নাই। মাও গুচি গ'ল, এতিয়া কি কৰোঁ। সেইকাৰণে আমাৰ গছতে বেঙেনা আছে, ভোল আছে, এইবিলাকে ভাবিছোঁ তুলি দেখোন ৰন্ধা যায়, কিহেদি বা ভৰ্তা কৰা যায়, ভাজি কৰা যায়, যি কৰা যায় কৰিব লাগিব। আৰু এইফালে কাপোৰ দেখা পাইছে, মানে কিমান দিন ধৰি বৰষুণ পৰিছে, কাপোৰ নোশুকায়। 3 দিনৰ কাপোৰ আছে ইয়াতে এনেকুৱা বৰষুণত। আপোনালোকে চাই থাকক মই কি তোলোঁ। আমাৰ ৰ'ব, মই চব্জিৰ বাগিচাটো দেখাই আছোঁ। এইটো চাওক, আমাৰ চব্জি বাগিচা। এইটো অলৰেডি চাহজানি চাওক, বাস্কেটটা লৈ গুচিয়ে গৈছে তাতে, মানে চব্জি তুলিবৰ কাৰণে। সি মানে আগে ইয়াতে বিৰাট গছ ৰুই দিছে, এইবিলাক পাৰাইছে, নানি দিব ধৰি মাৰি। ইয়াতে মানে চবেই আছে, তামোলৰ পুলি দিছে মা, সেইটো দেখা পাই আছে। এইটো তামোলৰ পুলি, আৰু এইবিলাকতো তামোলৰ পুলি 1 বছৰ হ'ল এইবিলাকৰ। তাৰ বাদে আৰু এইবিলাক দিছে এইবাৰ এইবিলাক নতুন কৰি দিয়া হৈছে, যে গুটি ৰুই দিছিল, যে অলপ হৈছে এইবিলাক এইবাৰত 3-4 মাহ হ'ল। মুনি ওলাই আহা, এইফালে দেখা পাইছে ফুলো দেখা পাইছে। এইটো সন্ধ্যা তাৰা ফুল হৈছে। তাৰপিছত সেইফালে এইটো দুৰ্গা ফুল বুলি কোৱা হয়, ফুলিছে অলপ কিন্তু বুজি পোৱা নাযায় চাগে। এইটো অলপ ফুলি আছে, এতিয়া দেখা নাপাব, যিহেতু ডাঙৰ হ'ব তেতিয়াহে দেখা পাব। তাৰ ওচৰতে আৰু এটা ফুল দেখা পাইছে, এইটোৰ কি ফুল বা মানুহে কয়, লাইট ফুল মই নাম নাজানো। কৰবাৰ পৰা মা পুলি আনিছিল, তাৰে পৰা যোৱা বছৰ হৈছিল, এইবাৰ গুটি হৈ এইবাৰ বহুত হৈছে। এই যে এইটোত আজি ফাৰ্ষ্ট ফুল লাগিছে, এইটো দেখা পাইছে। সেনেকুৱা ফুল দেই, এইবিলাক চাওক কিমান হৈছে ইয়াতে। এতিয়া এটা গছে মানে এইবিলাক গছ বিৰাট ডাঙৰ হয়, ডাঙৰ হৈ ঠাল ঠেঙুলি লৈ চাওক বহুত, মানে এটা গছতে ইমানেই। গছটো পৰি গৈছিল, মই বান্ধি দিছোঁ তাতে, যিহেতু ভাৰী হৈ যায়, পানী পৰি যায়। ইয়াতে ফুল লাগিছে, ফুলৰ কালাৰটো চাওক কি ধুনীয়া হৈছে, বিৰাট ধুনীয়া ফুলৰ কালাৰটো। চেম গছ ইফালেও আছে। মুনি তাতে জোক আছে, ওলাই আহা। ইয়াতে আছে, কিন্তু ইয়াতে আজি এটাও ফুল ফুলা নাই। যোৱাকালি ফুলিছিল, আৰু এই দুটা আছে ইয়াতে দেখা পাইছে। ইয়াতে ওই যে প্ৰত্যেকটা কিহতে ঠাৰিতে ইমান, এই যে দেখা পাইছে কলি কিমান, এই যে প্ৰত্যেকটা পাতৰ হীৰাই, মানে পাতৰ গাঁঠিয়ে এইবিলাকে কলি আছে, এইবিলাক গোটেই ফুলিব। মানে এটা গছত বহুত ফুল লাগে। চেম ফুল গছ বাহিৰতো আছে, দেখাম মই পাৰিলে। বৰষুণত চাওক, এই যে নয়নতৰা গছটো কি অৱস্থা হৈ গৈছে। এইবিলাক চব গছ মানে পূৰা বৰষুণ পৰি আছে, দেখাই পাইছে। মাটি ধুই যায় কি হৈছে, এইবিলাক মাটি ক'ৰ পৰা ইমান ধুই গ'ল, ধুই কি অৱস্থা হৈছে, কি পাও লাগি গৈছে। আৰু এইটোতো পিঁয়াজ ফুল গছ, গমেই পায়। পিঁয়াজ ফুল গছে অৰিজিনেল নাম বা কি নাজানো, যিয়ে হওক। আৰু এইবিলাক মোৰ ফুল গছৰো অৱস্থা নাই, যিহেতু পানী পৰি মানে ক্লিন হৈছে পাতবিলাকে, চব ক্লিন লাগি আছে, ভালেই লাগিছে। এতিয়া ফুলটো নালাগে। আৰু এইটো জবা ফুল গছ এতিয়ালৈকে ফুল লগা নাই, এতিয়ালৈকে। মেংগো গছ আছে, মানে চাজনী কৈ আছে, মানে আমৰ পুলি দিছে মা ইয়াতে, যে এইটো কৈ আছে মেংগো গছ গুচি আহা। এতিয়া আৰু 2 দিন ধৰি মিস্ত্ৰী ভাইহঁতে নাহে। এইয়া চাওক, এই যে সেইদিনা যে সেই প'ষ্টবিলাক লিংকটাবিলাক ঢালি থৈ গ'ল, সেই যে মানে 2 দিন ধৰি পানী পৰে, 3 দিন ধৰি, আজি 3 দিন হ'ল নাহে। একদিনতো গোটেই দিন পানী পৰিল, যোৱাকালিও মানে ৰাতিপুৱা 8টা বজাত যে পানী কমিছে, আৰু অহা নাই, গোটেই দিন ভালে গৈছিল। আজিও কিন্তু নাহিল, কিয় বা। কামবিলাক পিছুৱাই যাই আছে, সোনকালে কাম শেষ হ'লে ভাল লাগে। যিয়ে হওক, আহক। মাজত এইটো দেখা পাইছে, 2টা ঘৰৰ মাজত এইটো কৰিডৰ হ'ব। মুনি গুচি আহক, এতিয়া ব্ৰিঞ্জল তুলিব যাম। আৰু এই বেঙেনা তুলিম, যিহেতু দেখা পাইছে বেঙেনা গাছ ইয়াতে ভালে কেইটা আছে, দেখিলে গম পাই। যে মানে তলততো লাল মাটি, পানী পৰিছে, মাটি ঢিলা হৈ গৈছে, নৰম হৈ গৈছে, সেইকাৰণে যে গছ হেলি পৰিছে। এইটো চাওক, গছতো ঠাল ঠেঙুলি ভাৰী হৈ গৈছে, গছ হেলি পৰিছে। মানে বাঁহেদি কি কৰি দিব লাগিব, ঠেকা দিব লাগিব, দিয়া নাই এতিয়াও, নদিলেতো নষ্টই হৈ যাব। এই চাওক বেঙেনা লাগিছে, এই যে বেঙেনা, তাৰপিছতে এই যে বেঙেনা, মানে এটা গছতে 6-7টা কৰি ধৰিছে, ভালে ধৰিছে। এইটো অলপ লস্তি পেচি দেখিব পাৰিছে। কিন্তু এইবিলাক বেঙেনা আৰু ডাঙৰ হ'ব, মই কোমল বেঙেনাই তুলিম। এই যে দেখা পাইছে, মানে দীঘল, এইটো মিহিয়ে লাম্বা হয়, আৰু অলপ লাম্বা হ'ব, মানে আৰু অলপ পুৰঠ হ'ব, একেবাৰে কোমল, মাত্ৰ ওলাইছেহি।
এইটোও দেখা পাইছে জোক আছে আপু ইয়াতে থিয় হৈ দূৰত যাব নালাগে এইটো চাওক এই যে মানে গছৰ তো জানে নাই তথাপি চাওক এই দুই কালাৰৰ লাগিছে এটা ভাইলেট কালাৰ নাযাব এই যে মানে এইটো হ'ল এই যে গ্ৰীণ কালাৰৰ গ্ৰীণ কালাৰৰ এইটো হয় ভাইলেট কালাৰৰো আছে সব আছে তাৰপিছত হোৱাইট কালাৰৰো আছে মই দেখাই আছোঁ আপুনি ইয়াতে থাককচোন নি আপোনাৰ মাৰি মাৰি চেষ্টা কৰিব এনেকৈ যদি পাৰাই পৰাই দিয়ে লাহে লাহে আহিব আৰু এটা চাকা পাইছে যে হোৱাইট কালাৰৰ বেঙেনা লাগিছে মই ক'লোঁ না আমাৰ ঘৰত 2-3 কালাৰৰ বেঙেনা আছে এয়া 2-3টা প্ৰজাতি আছে আৰু যিয়ে হওক আৰু এয়া চাওক চিলি জলকীয়া এইটো জলকীয়া দেখা পাইছে এই যে কেনেকৈ মানে গাছৰ তো জানে নাই দেখাই পাইছে সৰু অলপখিনি ওপৰত পাত তাতে চাওক কিমান জলকীয়া লাগিছে আৰু এইটো দেখা পাইছে এইবিলাক তুলিছে আৰু লাগিছিল তুলিছোঁ আমি তুলি কিবা চব্জি বনাইছোঁ কিবা কৰিছোঁ থাক লাগিছে হাতেদি দেখাই আছে এইটো আচৰিত ঘটনা গছ হ'ল এটাই তাতে দেখাই পাইছে সবকিটা জলকীয়া কলা এইটো আৰু কিয় গ্ৰীণ হ'ল এইটো ৰ'ব মই আহাই নাই ভিডিঅ'ত ভালকৈ এই জলকীয়াটো কিয় আৰু গ্ৰীণ হ'ল এই যে নাজানো গোটেইকেইটা কলা দেখাই পাইছে আপোনালোকে কিয় বা সেইটো আৰু গ্ৰীণ হ'ল সেউজীয়া হ'ল এইটো গছটো দেখা পাইছে বেঙেনা গছ এইটোতো একেবাৰে জানে নাই তথাপি চাওক এটা লাগি আছে কি ক'ব মানে আৰু প্ৰত্যেক এক মানে গুচি আহকচোন প্ৰত্যেকটা জলকীয়া গছতে জলকীয়া লাগিছে এইটো লাগিছে দেখা পাইছে মানে গাছ ইমান ভাল নহয় তথাপি লাগিছে এইটো যে সৰু তাকো ফুল লাগিছে জলকীয়াও দেখা পাইছে যে জলকীয়া লাগিছে পিছে খালি এইটোতে এটা জলকীয়া দেখা নাপালোঁ ফুলো দেখা নাপালোঁ এইটোতো চাওক এইটো কলা কলা এটা লাগিছে সেইটোতো ফুল লাগিছে সেইটা সৰুটোতে তাতো লাগি আছে বুজিছে মানে সবতে লাগিছে আৰু এটা দেখক এই যে এইটোতো পুৰা লাগিছে মানে গাছৰ কালাৰটো ভাল এইটো বোধহয় ঠাল ঠেং ললে মানে গাছৰ চাইজটো ভালে আছে এইটো ভালে থাকিব ডাঙৰ হ'ব ইয়াৰো পৰাও দেখা পাইছে বহুতকেইটা জলকীয়া তুলিছে এই যে তোলা হৈছে এই যে মানে ঘৰৰ চব্জি হ'লে বিৰাটেই ভাল লাগে কেনেকুৱা লাগিছে ভাল লাগিছে না দেখাত মুনি তাতে থিয় হওকচোন অলপ এটা ভিডিঅ' এতে থিয় হওক জলকীয়া ধৰক এক হাতেদি ধৰক এই যে শালজনক জলকীয়া ধৰি ভিডিঅ' কৰি আছোঁ হৈছে আৰু এইবিলাক মই নিজে শাৰী কৈ এইবিলাক যে মুৰ্গা ফুল পাই যে এইবিলাক মই ৰুই দিছোঁ ইয়াতে ফুল ফুলিব আৰু ওলাইছে কিজানি কিছুমানতো ওলাইছে ওপৰে এই যে ওলাইছে ভিডিঅ'ত আহিছে না নাই এই যে আহিছেতো এইটো চাওক ওলাইছে এই যে ওলাইছে এই যে ওলাবই আৰু এতিয়া গতিকে লাহে লাহে ফুল ফুলিব এই যে ওলাইছে চবতে ফুল ওলাইছে এতিয়া চাব কেইদিন পিছতে ফুলে একদম ভৰ্তি হৈ যাব ৰ'ব জোক ওলাব আৰু বৰষুণ পৰিছে যিহেতু এই যে আৰু এটা দেখা পাইছে মানে ভেন্দি গছ মানে এই সৰু বাগিচাখনত সব গছে আছে মানে মোটামুটি অলপ এই যে ভেন্দি গছ দেখা পাইছে ভেন্দিৰ পাত নিশ্চয় চিনি পায় এইটো তাতে ভেন্দিও লাগিছে দেখিছে এই যে সৰু মইতো দেখিব নোৱাৰোঁ ৰজতে এই যে ভেন্দি কলি আহিছে ভেন্দি যে এইটো দেখা পাইছে এই যে ভেন্দিও লাগিছে মানে কি নাচে আৰু ক'ব এইটো এই যে ফুল গছটো এইফালে পৰা চাওক কিমান ফুল লাগিছে চবেই আছে এতিয়া চাওক মই বেঙেনা তুলিম সাজেন আৰু মই বাস্কেটত ভৰ্তি কৰি দিম এটা বেঙেনা তোলা হৈ গৈছে শাহজনে সবকিটা বেঙেনা পেলাই দিছে এটা সব তুলি আছে এতিয়া কেনেকে পৰিল নিজে নিজে বলে পৰিছে শুনিছে কথা নিজে নিজে পৰিছে
ৰ'ব ৰ'ব চিলি তুলিম থৈ দিয়ক আল্লাহ গছ পাৰাই শেষ কৰি দিছে থৈ দিয়ক এইটো চাওক এই যে মই ক'লোঁ নহয় বেঙেনাবিলাক পুৰত হোৱা নাই আৰু হ'ব মানে সৰুবিলাকে তুলিছোঁ কেইটামান আৰু হ'ব যে ইয়াতে দেখাই পাইছে হোৱাইট কালাৰ দেখা পাইছে গ্ৰীণ কালাৰ দেখা পাইছে ভায়লেট কালাৰ আছে আৰু গ্ৰীণ আৰু ভায়লেট হোৱাইট তিনিটা মিক্সো আছে মানে চাৰিটা কালাৰ আছে অলৰেডি তোলা শেষ ৰ'ব চিলি তোলাৰ কথা মুখেদি কৈছোঁ মানে জলকীয়া তুলি চাহজনী চেছ কৰি দিছোঁ তুলিব নালাগে নানি মাৰিব বুজি পাইছে মই কেইটামানহে তুলিম এইটো চাওক এইটো গছত দেখি ভাল লাগিছে মই ভাবিছোঁ দুটা জলকীয়া তুলোঁ এই এটা এই যে বেছি তুলা নাই তিনিটা তুলিছোঁ মানে ভাতত যেহেতু আছে যেহেতু জলকীয়া আছে সেইকাৰণে নুতুলাৰ এইবিলাক জলকীয়া পুৰত হোৱা নাই কোমল একেবাৰে মানে দেখি ভাল লাগিল ইমান ধুনীয়া কালাৰ দেখিছে আপোনালোকে মানে ভাল লাগে দেখিলে মোৰ সেইকাৰণে মই কি কৰিছোঁ তুলিলোঁ মানে ভাতে দি খাবৰ কাৰণে ভাতৰ লগত এইটো তিনিটা আৰু চাহজনী তুলিছে দুটা নেকি হৈ গৈছে হ'ব আৰু তুলিব নালাগে ব'লা চিলি জ্বালা থৈ দিয়ক ব'লা বাস্কেটটা লোৱা এতিয়া যাম ঘৰত যাম আৰু ভোল তুলিব লাগিব যে বাস্কেটটা লোৱা এতিয়া বাহিৰত যাম জাংলিত ভোল তুলিবৰ কাৰণে দেখিছে চাহজনী কেনেকৈ যাই আছে ইটাৰ ওপৰত থৈ আহা বাস্কেটটা ইটাৰ ওপৰত থৈ আহা হৈছে আহক যাম এয়া চাব হল পিছতে নহয় আমার বাগিচা পলে নহয় পলে তোলার পিছতে বাগিচা তলে তোলার পিছতে হয় হবুজম হবুজম হব সিও বাইছে বেশে বিলমিলামান হয় যদি নহয় যদি মানুষ যায় Essa o centro de ser o tibisi itu full এই বাস্কেটটা লোৱা এতিয়া আমি ভোল তুলিব যাম দেখিছে মানে এই গছ দেখাই পাইছে জাংলি ভোলৰ জাংলিত এইটো দেখা পাইছে মানে ভোল গছ এতিয়া কাটি দিব লাগিব চেম গছৰ আগবিলাক দেখা পাইছে কিমান মোটা চেমো এতিয়া চেমৰ ফুল লাগিবই আৰু ফুলৰ কি আহিছে এতিয়া ফুল ফুলিবই আৰু চাওক লেচৰাও ফুলিছে এই এটা লেচৰা এটা দীঘল দেখা পাইছে সৰু গাছে দেখা নাযায় আধা মৰা এই গাছ আধা মৰা আধা জিন্দা এই গছতে চাওক লেচৰা এটা লাগিছে এই তাতেও এটা লাগিছে তাতেতো দেখা এতিয়া যি দেখালোঁ তো বেৰাটো এটা লাগিছে ডাঙৰ হৈছে চাহজনক দেখাব লাগিছিল নেদেখালোঁ আহক এতিয়া বাহিৰত যাম আমি ভোল তুলিবৰ কাৰণে থৈ দিয়ক চাওক ৰাতি বৰষুণ পৰিছে বৰষুণ পৰাৰ কাৰণে আমাৰ জাংলিৰ তলে একেবাৰে বানপানী হৈ গৈছে মই ভাবিছোঁ যে জাংলিৰ পানীলাও লাগিছে এইটো আপোনালোকেতো দেখাই পাইছে জাংলি দিওঁতে ভিডিঅ' কৰিছোঁ সেই জাংলিটো মানে বাকীখিনি দিয়া হোৱা নাই এইখিনি জাংলি ভৰ্তি হৈ গৈছে অলৰেডি ফুল হৈ গৈছে গছতে আৰু অলৰেডি পানীলাও লাগিছে চাৰিটা দেখাই পাই আছে সেইটো এই যে এই এটা দুটা দেখা পাইছে এই যে দেখা পাইছে এইটো যে দেখা পাইছে এইটোৰ ওপৰত আৰু তিনিটা ডাঙৰে হৈছে দুটা আছে আৰু এটা ভালে ডাঙৰ হৈছে ভাবিছিলোঁ মই ভিডিঅ' কৰিম কিন্তু চাওক বানপানী কেনেকৈ যাওঁ জাংলিৰ তলত এতিয়া ইমান পানী পৰিছে এইটো চাওক এই গছটো এইটো দিব আৰু সেইয়া আৰখানা ক'ৰ পৰা কথা পাতি আছে ওই যে খিৰিকী মাতি আছে চাহজনীকে এতিয়া ৰ'ব এতিয়া কেইটামান ভোল তুলিম আহা এইফালে জোক ওলাব পাৰে এই দেখা পাইছে ভোল এইটো ভোল তুলিম আৰু এই ভোল গছটো এতিয়া মাৰিয়ে দিব লাগে কাৰণ মাৰিম কেনেকৈ দেখক না তাকো কিমান ভোল ওলাই পুৰা গাঁঠিয়ে মানে প্ৰত্যেকটা পাতাৰ কিহে মানে ভোল ওলাইছে এই যে ভোল সেইকাৰণে মাৰিবও মন নাযায় মানে এই মুনি পানীত পৰি যাব গুচি আহা মানে ওই যে দেখা পাইছে চেম গছ অলপ দেখাই যায় নেকি ওপৰত দিয়ে যে চাওক চেম গছ একেবাৰে ভৰ্তি হৈ গৈছে মানে চেম গছত চেম লাগিবই আৰু
চেম গছৰ এই যে প্ৰত্যেকটা পাতত কি আহিছে ফুল আহিব হিৰাই সেইকাৰণে চেম গছটো মাৰি দিব লাগে এই তুমি দেখাই পোৱা নাই ইফালে দি ওপৰেদি দেখোঁ দেখাওকচোন দেখা গৈছোন কি চেম গছ পুৰা চেম গছৰ ফুল লাগিছে সেইকাৰণে এতিয়া মই আগত ভৰিখিনি তুলি লওঁ আহা এইয়া চাওঁ যাতে মোবাইল পৰি নাযায় কিমান পানী পৰিছে মই জুম কৰিছোঁ জুমটিব নাই জুমটিব এটা অলপ পানী ভিজিছে কিমান দাম আমার ভিজি দিছে এই যে দেখতে এই যে নাই লাগছে কি todo por chillar Tera su chillar Essa tio bab que lihod bal pani hoy tio bab last dan pani hoy tio bab last dan pani hoy niti yesa o dan dai hoy o sabes Itu hot. Pasti tetap itu hot. Hot itu malu. Nole. Itu iba. Arwasi. এই যে সিদিনা যে ফুল গছ ৰুইছোঁ দেখা পাইছে ভাবিছোঁ যে নহ'ব কিন্তু হ'ব কিজানি বৰষুণটো পৰিয়ে আছে হ'ব লাগে হিচাপে কিন্তু যে গাছবিলাক কেনেকুৱা হৈ মৰি গৈছে ডাঙৰ হৈ গৈছিল তো লৰি গৈছে এতিয়া কি হয় শাৰী পাতি তিনিটা ৰুই দিছোঁ বিৰাট ডাঙৰ ঠাল ঠেঙুলি হৈ ডাঙৰ হয় সেইকাৰণে ছাইডতে ৰুই দিছোঁ ৰাস্তাৰ ওচৰতে নাৰিকল গছবিলাক মৰি যাব ধৰিছিল হৈ আছে এতিয়া আৰু এইটো ফুল গছতো চব কিমান ফুল লাগিছে ফুল নহয় যে বাহিৰতে এটা ফুল গছ আছে যে বাহিৰত চব কিমান ফুল লাগিছে ভাল লাগে ফুলবিলাক দেখাত আৰু যে নয়নতৰাবিলাকতো ফুলিয়ে আছে সেইটো ইয়াতে বেছি সময় নাথাকো কাৰণ যোগ ওলাব পাৰে চেম সৰু যে এটা ফুল গছ আছে তাতেও চব কিমান লাগিছে ফুল ফুলিছে এইবিলাকত ফুল গছ মানে এটাই কি মানে যদিও ডাঙৰ ঠাল ঠেঙুলি হয় তথাপিও মানে বহুত ফুল লাগে সেইকাৰণে ভাল লাগে আৰু এই যে কৰ্দৈ টেঙা গছত দেখা পাইছে ইমান কৰ্দৈ লাগিছে এই যে এইবাৰ পুৰা কৰ্দৈ লাগিছে কৰ্দৈতে গাছ হেলি গৈছে একেবাৰে একদিন দেখাইছিলোঁ ভিডিঅ' এটা কৰিছিলোঁ ইমান ফুল লাগিছিল দেখাইছিলোঁ এই চব কৰ্দৈ এতিয়া ফুলৰ পৰা এতিয়া কৰ্দৈ কিমান হৈছিল হৈছে ব'লা ওইফালে মিনি পূজা আগতে যোৱা ক'ত আগে যাব লাগে আগত যোৱা ৰ'দ দিছে তথাপি মিস্ত্ৰী ভাইহঁতে নাহিল ভাল নালাগে এতিয়া চাহজেন আৰু মোৰ চব্জি তোলা হ'ল এতিয়া দেখোঁ এইবিলাক কি কৰা যায় লোৱা এইটো চব গোটেইটো তুলিছোঁ যে আমি 4-5জন মানুহৰ হ'ব আৰু মোটামুটি মাছ হ'লে ভাল হ'ল হৈ মাছটো নাই যাওক মই দৰ্জাটা দিওঁ একেবাৰে ঘৰত যাওঁ চেণ্ডেল খুলি যাব গছবিলাকতো পাৰাই পুৰাই চাজেৰে ভাঙি চেচ কৰিছোঁ মা সেইটো ঠিকছে গালি দিব হৈছে মোৰো খং উঠে বাহিৰৰ পৰা আহিব চাওক
সাজনের স্যান্ডেল আর মোর স্যান্ডেলের কি অবস্থা, যেহেতু বাহিৰত মাটি লাগে, মাটি নরম হয়ে গেছে, গরম লাগি গেছে। এতিয়া চাও কি ধুনীয়া লাগে। মেডিচিন খাব তো দিও, দেখো ইয়াতে যিখিনি দেখা পাইছে কমচে কম 2 কেজি হল হয়, যদি ডাঙৰ হ'ব দিলো হয়। আপোনালোকে তো দেখাই পাইছে ইয়াতে ভোলবিলাক যে আছে, এই যে ভোল, এইবিলাক হ'ল ভোল, এইবিলাক হ'ল ভোল। কিমান কোমল কোমল ভোল মই তুলিছোঁ, দেখিছে কিমান কোমল কোমল। ইয়াতে 6-7টা মান ভোল আছে, এই ভোলতে 1 কেজি হল হয়, এই 6-7টা ভোল। তাৰপিছত বেঙেনা তো দেখাই পাইছে, গ্ৰীণ কালাৰৰ যিকেইটা বেঙেনা আছে, যদি মই ডাঙৰ হ'ব দিলো হয়, দিম দিম। এইকেইটা হ'ল গ্ৰীণ কালাৰ, এইকেইটা যদি ডাঙৰ হ'ব দিলো হয়, এইকেইটা আধা কেজি হ'ল হয়। ভাইলেট কালাৰৰ কেইটা আধা কেজিৰ বেছিয়ে হ'ল হয় ডাঙৰ হ'লে। ধৰিলোঁ বা বেঙেনাখিনি 1.5 কেজিমান হ'ল হয়, যদি অলপ ডাঙৰ হ'ব দিলো হয়। 2-2.5 কেজিৰ বস্তু মই এতিয়া 1 কেজি কিজানি হ'ব। গতিকে এইখিনিতে কিহে দি বনাওঁ সেইটাই দেখিব লাগিব। বিৰাট ভাল লাগে মানে, গছৰ নিজৰ গছ। কিমান ডাঙৰ ব্ৰিঞ্জল, ব্ৰিঞ্জল মানে কি বেঙেনা, ভেৰি গুড। সাজনে প্ৰায় বস্তু মানে এছামিছ ক'ব পাৰে, ইংলিছ ৱাৰ্ডো ক'ব পাৰে, এছামিছো ক'ব পাৰে। গতিকে ভালে লাগিছে, নিজৰ ঘৰৰ বস্তু তুলি বা ৰান্ধি কিমান যে ভাল লাগে না, কি ক'ব আৰু, বিৰাটেই ভাল লাগে। পানীলাও দেখা পাইছে, পানীলাও আমি আৰু 3 দিনমান পিছত বন্ধ কৰক, দিম পিছত দিম, 3 দিনমান পিছত নিজৰ ঘৰৰ পানীলাও খাম। মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি পাৰোঁ। দেখিলে ৰ'দ দিছে, এতিয়া অলপ এই বাহিৰত দেখাই পাইছে ৰ'দ দিছে, গৰম গৰম লাগি আছে। মানে সাজনে গা ধুৱাব লাগিব, মই গা ধুম, চব ঠিক ঠাক কৰিব লাগিব, ঘৰৰ অলপ ঠিক ঠাক কৰিব লাগিব, ঝাৰু দিব লাগিব। গতিকে আপোনালোকেতো দেখাই পাল, মানে আমাৰ এটা সৰু বাগিচা দেখালোঁ, শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। সৰু বাগিচাত কি কি আছে, আমাৰ ঘৰত কি কি চব্জি আছে, দেখি নিশ্চয় আপোনালোকৰ ভালেই লাগিছে আশা কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ শ্বেয়াৰটো কৰিবই। আৰু প্লিজ আমাৰ সুইট সাজেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সাজেন আৰু মোৰ চেনেলটো ধৰা সুইট সাজেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে সোনকালে আমাৰ চেনেলটো গ্ৰ' হয়। বহুত দিন কি কৰি আছোঁ, গতিকে এতিয়া সাজেনে অত্যাচাৰ লগাইছে, মানে সাজেনে গা ধুৱাই দিম, আৰু পেচাব কৰিছে, পেন ভিজা আছে, গতিকে এইবিলাক বদলাই দিব লাগিব। ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে, আৰু দীঘল কৰিব নোখোজোঁ। আজিৰ কাৰণে এইখিনিয়ে, মানে এই সৰু বাগিচাৰ ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিলোঁ। বাই বাই, টাটা। দেখা হ'ব নেক্সট এটা ভাল ভিডিঅ' লৈ আহি আছোঁ।